বন্ধু বান্ধৱীসকল, যদি আমি জীৱনত সফলতা লাভ কৰিব বিচাৰিছোঁ তেতিয়াহ'লে আমি কঠোৰ পৰিশ্ৰম কৰাহে প্ৰয়োজন আৰু আমাৰ মূল্যৱান সময়খিনিক আমি মূল্যৱান ৰূপে আমি পৰিগণিত কৰি তুলিব লাগিব। তেতিয়াহে আমি সফলতা লাভ কৰিব পাৰিম। আজিৰ যুগটো যিটো মতে তীব্ৰতাৰে আগবাঢ়ি গৈ আছে, যদি আমি এই যুগটোৰ লগত যদি আমি মিলিব নোৱাৰোঁ তেতিয়াহ'লে আমি নিশ্চয় এদিন পিছুৱাই যাম। সময়ৰ কাম সময়ত যদি আমি নকৰোঁ তেতিয়াহ'লে আমি কেতিয়াও সফলতা লাভ কৰিব নোৱাৰোঁ। জীৱনত হৰাটো প্ৰয়োজন নে জিকাটো প্ৰয়োজন? বন্ধু বান্ধৱীসকল, এই জীৱনটো হৈছে এটা খেল। ইয়াক মাথো খেলাটোহে প্ৰয়োজন, অৰ্থাৎ আমি সদায় অংশগ্ৰহণ কৰিব লাগে। মানুহৰ সফলতা কেতিয়াও মানুহৰ হাতৰ ৰেখাত নাথাকে। মানুহৰ সফলতা মানুহৰ পৰিশ্ৰম আৰু মানুহৰ আত্মবিশ্বাসৰ ওপৰতহে নিৰ্ভৰশীল। গতিকে আমি যদি কিবা এটা কাম কঠোৰ পৰিশ্ৰম কৰোঁ আৰু নিজৰ কপালৰ ঘাম যদি মাটিত পেলাওঁ তেতিয়াহ'লে নিশ্চয় আমি সফলতা লাভ কৰিব পাৰিম। সেইসকল লোকে প্ৰকৃততে জ্ঞানী যিসকল ব্যক্তিয়ে সময়ক প্ৰকৃত সময়ত বুজি পায়। কিয়নো যেতিয়া সময়ক আমি সময়ৰ মতে আমি বুজি নাপাওঁ তেতিয়াহ'লে যেতিয়া আমি সেই সময়খিনিক বুজি পাওঁ তেতিয়া আমাৰ হাতত সময় নথকা হৈ যায়। আৰু আপুনি কেতিয়াও জীৱনত এইটো নাভাবিব যে আপুনি জীৱনত একো কৰিব নোৱাৰে, আৰু কেতিয়াও আপুনি এইটোও নাভাবিব যে আপুনি গোটেই বিশ্বখনৰ মালিক। অৰ্থাৎ আপুনি কেৱল এইটোৱে ভাবিব যে আপোনাৰ গাত কিবা নহয় কিবা এটা গুণ আছে আৰু সেই গুণটোৰ যোগেদি আপুনি কিবা নহয় কিবা এটা কৰি নিশ্চয় সফলতা লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, ভাগ্যই আমাক একো দিব নোৱাৰে। কৰ্মইহে আমাক সন্মান, মৰম লগতে স্বীকৃতি প্ৰদান কৰে। ভাগ্যক দুখ দি একো লাভ নাই। ভাগ্য হৈছে এটা বগা কাগজ, যাক লিখাৰ মেইন লেখকজন হৈছোঁ আমি, আৰু তাক লিখাৰ মেইন অস্ত্ৰডালেই হৈছে এটা কলম, আৰু সেই কলমটোৰ নামেই হৈছে কৰ্ম। গতিকে কৰ্ম কৰক, ভাগ্য অট'মেটিক আপোনাৰ সলনি হৈ যাব। বন্ধু বান্ধৱীসকল, আমাৰ মনে কেতিয়াও আমাক মিছা ক'ব নিদিয়ে, আমাৰ জ্ঞানে কেতিয়াও আমাক ভয় খাব নিদিয়ে, আমাৰ সত্যতাই কেতিয়াও আমাক দুৰ্বল হ'ব নিদিয়ে, আৰু আমাৰ বিশ্বাসে কেতিয়াও আমাক দুখী হ'ব নিদিয়ে, আৰু ঠিক তেনেকুৱাকৈ আমাৰ পৰিশ্ৰমে কেতিয়াও আমাক অসফল হ'ব নিদিয়ে। গতিকে সদায় আমি পৰিশ্ৰম কৰি আগবাঢ়িব লাগে। জীৱনত নিশ্চয় আমি সফলতা লাভ কৰিব পাৰিম। বন্ধু বান্ধৱীসকল, অসফলতাই আমাক কেতিয়াও এইটো নিশিকায় যে আমি জীৱনত একো কৰিব নোৱাৰোঁ। অৰ্থাৎ অসফলতাই আমাক এইটোৱে শিকায় যে আমি জীৱনত এতিয়ালৈকে সফলহে হ'ব পৰা নাই, কিন্তু আমি কৰিবলৈ সকলোৱে পাৰোঁ। সেয়েহে কৈছোঁ বন্ধু বান্ধৱীসকল, সদায় পজিটিভ চিন্তাধাৰা ৰাখক আৰু লগতে কঠোৰ পৰিশ্ৰম কৰক। ইয়ে আপোনাক এদিন মুকলি আকাশলৈ চৰাব নিব। অৰ্থাৎ যিসকল ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰে তেওঁলোকেহে সফলতাৰ অধিকাৰী হ'ব পাৰে। এবাৰতে হাৰ মনা ব্যক্তিসকলে কেৱল সেইটো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে য'ত নেকি তেওঁলোকে কেৱল দুখৰ ওপৰত দুখ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে আপুনি যিমান পাৰে পৰিশ্ৰম কৰক, নিশ্চয় আপুনি সফল হ'ব পাৰিব আৰু জীৱনত এজন সুব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আমি যেতিয়া কিবা এটা সিদ্ধান্তত উপনীত হ'বলৈ অহৰহ চেষ্টা কৰি থাকোঁ, তাত আমাক বহুতে প্ৰশংসাও কৰিব আৰু লগতে কিছুমানে নিন্দাও কৰিব। কিন্তু আপুনি যদি আপুনি প্ৰশংসা কৰিলে আপুনি উল্লাসিত হয় আৰু নিন্দা কৰিলে যদি আপুনি দুখী হৈ যায়, তেতিয়াহ'লে মনত ৰাখিব আপোনাৰ সুখ আৰু দুখৰ অধিকাৰ আপোনাৰ ওচৰত নাই, অন্য এজনৰ ওচৰতহে আছে। গতিকে নিজৰ অধিকাৰ নিজৰ ওচৰত থ'বলৈ আপুনি যত্ন কৰক। নিজৰ অধিকাৰ আনক কেতিয়াও সঁপি নিদিব। যিমান পাৰে আপুনি নিজৰ অধিকাৰ নিজে ৰাখিবলৈ আপুনি যত্ন কৰক। তেতিয়া আপুনি নিশ্চয় জীৱনত সুখী হৈ থাকিব পাৰিব আৰু লগতে আপুনি জীৱনত যিকোনো কামত আপুনি সফল হৈ আগবাঢ়িব পাৰিব। সেয়েহে বন্ধু বান্ধৱীসকল, নিজৰ বাহিৰে অন্য লোকৰ কথা কেতিয়াও নিজৰ মনত স্থান দি ৰাখিব নালাগে যদি আপুনি সুখী হৈ থাকিব বিচাৰিছে। আৰু আপোনালোকক সেইবাবে মই এটা উদাহৰণ দি আপোনালোকক মই বুজাই দিব বিচাৰিছোঁ। মানুহে বজাৰত গৈ আনাৰস কিনে, আনাৰসটো সোধে যে এইটো আনাৰসটো মিঠা হ'বনে বুলি সোধে। তেতিয়া দোকানীয়ে কয় মিঠা হ'ব, আৰু সেই মিঠা আনাৰসটোকে লৈ আনি ঘৰত নিমখ লগাই মানুহে খায়। ঠিক তেনেকুৱা ধৰণৰে ব্যক্তি আমাৰ সমাজত বৰ্তমান দেখিব পোৱা যায়। আপোনাৰ মুখত ক'ব যে আপোনাক সফল হোৱাটো কামনা কৰিছোঁ, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, কিন্তু তাৰ ভিতৰত অধিকাংশ ব্যক্তিয়ে এনেকুৱা স্বভাৱৰ ব্যক্তি হয় যিয়ে নেকি আপোনাৰ প্ৰকৃততে সফলতা আপোনাক আশা নকৰে, আপোনাৰ কেৱল বিফল হোৱাটোৱে তেওঁলোকে কামনা কৰে। কেৱল তেওঁলোকে মুখৰ পৰা কয় যে আপোনাৰ সফলতা মই কামনা কৰোঁ বুলি। গতিকে এওঁলোকৰ পৰা সদায় আপোনালোকে সাৱধান হৈ থাকক। সেইটো কাৰণে আপোনালোকক মই কৈছোঁ যে প্ৰশংসাত কেতিয়াও আপোনালোকে উল্লাসিত নহ'ব আৰু নিন্দাত কেতিয়াও ভাঙি নপৰিব। বন্ধু বান্ধৱীসকল, কেতিয়াও এনেকুৱা ধৰণৰ ব্যক্তিক বুজাবগৈ নিজৰ মূল্যৱান সময়খিনি আপুনি নষ্ট নকৰিব যাৰ নেকি বুজি পোৱাৰ ক্ষমতাই নাথাকে। অৰ্থাৎ সেই সময়খিনি আপুনি নিজৰ কৰণীয় কামসমূহ আপুনি কৰক
নিশ্চয় এটা সময়ত আপোনাৰ সেই কামৰ পেচা অলপ হ'লেও কমিব। হৃদয়ৰ পৰা বহুত বেয়া কিন্তু কথাৰ পৰা বহুত আপোনাক মুহিব পাৰে তেনেকুৱা ধৰণৰ ব্যক্তি বহুত আছে। এওঁলোকৰ পৰা সদায় সাৱধান হৈ থাকক, কাৰণ এওঁলোকে কেতিয়াও আপোনাৰ সফলতা কামনা নকৰে, তেওঁ কেৱল কামনা কৰে আপোনাৰ বিফলতা। গতিকে নিজৰ চৰিত্ৰ এনেধৰণে আপুনি গঢ়ি তোলক যে তেওঁলোকে যিয়েই নকওক যিয়েই কওক তথাপিতো আপোনালোকে তেওঁলোকৰ যিটো প্ৰত্যুত্তৰ দিবলগীয়া আছে সেই প্ৰত্যুত্তৰ কেৱল নিজৰ এটা মিঠা হাঁহিৰ দ্বাৰাহে দিবলৈ যত্ন কৰক। জীৱনত আপুনি কিবা নহয় কিবা এটা সফলতা ল'বলৈ কাৰণে অহৰহ চেষ্টা কৰক, কাৰণ নিজৰ কাৰণে নহ'লেও সেইসকল ব্যক্তিৰ কাৰণে যিসকল ব্যক্তিয়ে আপোনাক বিফল ৰূপে পৰিগণিত হোৱাটো চাবলৈ কামনা কৰিছে। বন্ধু বান্ধৱীসকল, জীৱনত কেতিয়াও নিজকে আনৰ লগত কম্পেয়াৰ নকৰিব, কাৰণ আপুনি যেতিয়া নিজকে আনৰ লগত কম্পেয়াৰ কৰিব ধৰিব তেতিয়া আপুনি নিজকে সৰু বুলি অনুভৱ কৰিবলগীয়া হ'ব পাৰে। গতিকে আপুনি কেতিয়াও আনৰ লগত কম্পেয়াৰ নকৰিব, কাৰণ সূৰ্য আৰু চন্দ্ৰ দুয়োটাই দেখিবলৈ গোল, কিন্তু এই দুটাতে এটা নিজৰ এটা নিজস্ব সময় আছে। সূৰ্যই যেনেকুৱাকৈ দিনত পোহৰ দিয়ে ঠিক তেনেকুৱাকৈ চন্দ্ৰই ৰাতি পোহৰ দিয়ে। ঠিক তেনেকুৱাকৈ আপুনি যিটো কাম কৰিব পাৰিছে সেইটো তেওঁ কৰিব নোৱাৰে, আৰু তেওঁ যিটো কাম কৰিব পাৰিছে সেইটো হয়তো আপুনি কৰিব নোৱাৰে। গতিকে তাত আপুনি দুখ কৰিবলগীয়া তাত একো নাই। আৰু এটা কথা মনত ৰাখিব, সফলতাৰ কোনো পৰিধি বা সীমাবদ্ধতা নাই। সফলতা হৈছে জীৱনব্যাপী চলা এটা প্ৰক্ৰিয়া। যেনেকুৱাকৈ শিক্ষা হৈছে জীৱনব্যাপী চলা এটা প্ৰক্ৰিয়া। আমি কিবা এটা যদি শিকিছোঁ, আজি যদি আমি কিবা আখৰ এটাও যদি পঢ়িছোঁ তাতো সেইটো হৈছে আমাৰ এটা শিক্ষা। ঠিক তেনেকুৱাকৈ সফলতাৰ কোনো এটা পৰিধি নাই। সফলতা হৈছে আমাৰ জীৱনব্যাপী চলা এটা প্ৰক্ৰিয়া, কাৰণ আমাৰ এটা সফলতাই কেতিয়াও আমাক সফল কৰি তুলিব নোৱাৰে, তাৰ বাবে আমাক হাজাৰ হাজাৰ সফলতাৰ প্ৰয়োজন হয়, কাৰণ এটা সফলতাই আমাক কেতিয়াও জীৱন আমাৰ সলনি কৰি তুলিব নোৱাৰে। গতিকে এটাই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে হ'বলা, আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, আৰু যদি ভাল লগা নাই তেতিয়াহ'লে আপোনালোকে ডিছলাইক কৰিব পাৰে, কাৰণ মই কাকো ফ'ৰ্চ কৰিব নিবিচাৰোঁ, কাকো জবৰদস্তি কৰিব নিবিচাৰোঁ, কাৰণ সকলোৰে নিজৰ এটা দিমাগ আছে, নিজৰ এটা ভাল শুদ্ধ চিন্তাধাৰা আছে। গতিকে তাৰ পৰা আপোনালোকে ভালকৈ বিশ্লেষণ কৰি চাওক। যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো তেতিয়াহ'লে নিশ্চয় লাইক কৰিব আৰু কমেণ্ট এটা কৰি জনাব যে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে, কাৰণ ভিডিঅ'টো বনাওঁতে মোৰ বহুতো কষ্ট হৈছে, কাৰণ আজি মই বহুতো কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে বুলি মই আশাবাদী হৈছোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে হ'বলা। যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে এটা ভাল কমেণ্ট এটা কৰি যাব, যাতে যিসকল ব্যক্তিয়ে মোৰ চেনেলত ভিজিট কৰিব তেওঁলোকে যাতে ভালকৈ মটিভেট হ'ব পাৰে, আৰু লগতে তেওঁলোকে যাতে নিজৰ জীৱনৰ ভাল এটা শুদ্ধ তেওঁলোকে চিন্তাধাৰা এটা বিকাশ কৰিব পাৰে, তাৰ বাবে আপোনালোকে তেওঁলোকক সহায় কৰক। আৰু তেওঁলোকক সহায় কৰাৰ মেইন আপোনালোকৰ ৰাস্তাটোৱে হৈছে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ এই মোৰ যিটো চেনেলটো খোলা হৈছে এই চেনেলটোৰ দ্বাৰা মই নৱপ্ৰজন্মক এটা ভাল ৰাস্তা দেখুৱাবৰ কাৰণে চেষ্টা লৈছোঁ। গতিকে এটা ভাল চিন্তাধাৰাৰ অবিহনে সমাজ কেতিয়াও গঠন হ'ব নোৱাৰে। গতিকে সমাজ এখন সুন্দৰ কৰি তুলিবৰ বাবে ভাল চিন্তাধাৰাৰ প্ৰয়োজন। গতিকে নৱপ্ৰজন্মক ভাল চিন্তাধাৰা দিবৰ বাবে মই এটা নতুন প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। গতিকে আপোনালোকে যিমান পাৰে মোক সহায় কৰি যাওক, লগতে মোৰ চেনেলটো গ্ৰ' হোৱাত সম্পূৰ্ণ আপোনালোকে সহযোগিতা আগবঢ়াই যাওক, তাকে কামনা কৰিলোঁ। আজিলৈ এৰিছোঁ, ইমানতে বাই। আৰু আপোনালোকক নতুন এটা ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকক আজিলৈ এৰিছোঁ, বাই। গতিকে ধন্যবাদ আপোনালৈ, কাৰণ আপুনি আপোনাৰ নিজৰ যিসমূহ মূল্যৱান সময় আছে এই মূল্যৱান সময়ৰ ভিতৰত আপোনালোকে 10 মিনিট এটা উলিয়াই আপোনালোকে মোৰ ভিডিঅ'টো চাইছে। গতিকে আপোনালোকৰ অন্তৰৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ নাম চেংৰত শ্যাম, আৰু আপোনালোকৰ লগত মই প্ৰত্যেকটো সপ্তাহত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ, বাই।